আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। সমগ্ৰ বিশ্বতে কৰোনাই ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে সামাজিক দূৰত্ব বজাই ৰাখি ঈদগাৰ সলনিত নিজ ঘৰতে আদায় কৰে পবিত্ৰ ঈদৰ নামাজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য আমি দেখুৱাই আছো। এয়া কলগাছিয়াৰ দৃশ্য। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামাজিক দূৰত্ব বজাই ৰাখি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদৰ নামাজ পালন কৰে। কৰোনাই সলনি কৰিলে ঈদৰ পৰিৱেশ। এনে এক নামাজৰ সাক্ষী হৈ ৰল ইছলাম ধৰ্মাৱলম্বী লোকসকলে। উকা হৈ ৰল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দানসমূহ। এয়া বাগবৰৰ চেউৰাৰ বিটা গাঁৱৰ দৃশ্য। মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দানসমূহ উকা হৈ ৰল।